নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল এডি ইনফৰমেশ্যন আসামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি বৈঠক অনুষ্ঠিত কৰিছিলে সেই বৈঠকত তেখেতে কেইটামান অতি গুৰুত্বপূৰ্ণ আলোচনা কৰিছিলে নিযুক্তি সম্পৰ্কীয়। তেখেতে বৰ্তমান অসমত যিমানসমূহ বিভাগত পদ খালী আছে সকলো বিভাগতে এই পদসমূহ পূৰণৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে। মেইনলি তেখেতে যিসমূহ শিক্ষা বিভাগ আছিলে শিক্ষা বিভাগত যিমানখিনি পদ আছিলে গোটেই পদখিনি পূৰণৰ কাৰণে তেখেতে নিৰ্দেশ প্ৰদান কৰিছে। যিহেতু অলৰেডি অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈ আহিছিলে যে অতি সোনকালে শিক্ষা বিভাগত নিযুক্তি প্ৰদান কৰা হ'ব, তথাপিতো নিশ্চিত হ'ব পৰা নাছিলে কেণ্ডিডেটসকলে। আজি এই কথাৰ পৰা কেণ্ডিডেটসকলে এটা কথা নিশ্চিত হ'ব পাৰে যে 2022 বৰ্ষতে নিযুক্তিৰ কাৰণে যে বিজ্ঞাপন ওলাব সেইটো একেবাৰে নিশ্চিত হয়। আৰু তেখেতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে পেজত কি বুলি উল্লেখ কৰিছিলে সেইটো এবাৰ আপোনালোকক মই দেখাই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে লিখিছে, শিক্ষা হৈছে আমাৰ শিক্ষাৰ্থী আৰু দেশৰ ভৱিষ্যত গঢ়ি তোলাৰ বাবে আধাৰ। আমি আন্তৰিকতাৰে বিচাৰোঁ যে শিক্ষা বিভাগত কোনো খালী পদ থাকিব নালাগে। আজি সতীৰ্থ মন্ত্ৰী ডক্টৰ অনুজ পেগুৰ উপস্থিতিত শিক্ষা বিভাগৰ সৈতে এখন বৈঠকত মিলিত হৈ উচ্চ শিক্ষাকে ধৰি শিক্ষাখণ্ডৰ খালী পদৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। 2022 চনৰ ভিতৰত খালী পদবোৰ দ্ৰুততাৰে পূৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰিছোঁ। ইয়াৰ লগতে প্ৰশাসনিক বিষয়সমূহৰো বুজ লওঁ। তদুপৰি APDCL, AGCL আৰু APGCLকে ধৰি শক্তি বিভাগত পৰি থকা খালী পদসমূহৰ সন্দৰ্ভত পৰ্যালোচনা কৰিছোঁ আৰু শক্তি বিভাগক ডিচেম্বৰৰ ভিতৰত খালী পদসমূহ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা আৰু খণ্ডটিৰ পুনৰ্গঠনৰ বাবে নতুন খালী পদ সৃষ্টি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰোঁ। তেখেতে শিক্ষা বিভাগৰ লগতে এই বিভাগকেইটাতো পদসমূহ পূৰণৰ কাৰণে তেখেতে নিৰ্দেশ প্ৰদান কৰিছে আৰু প্ৰয়োজনত নতুন পদ সৃষ্টি কৰি এই বিভাগসমূহ অধিক সক্ৰিয় কৰি তুলিবৰ কাৰণে তেখেতে নিৰ্দেশনা প্ৰদান কৰিছে। ইয়াৰ পৰা আমি এটা কথা নিশ্চিত হ'ব পাৰোঁ যে 2022 বৰ্ষত যিসকল কেণ্ডিডেটে বা যিসকল লোকে এটা চাকৰিৰ কাৰণে অপেক্ষা কৰিছিলে তেওঁলোকৰ কাৰণে অতি সোণালী সুযোগ, যিহেতু এই ডিচেম্বৰ মাহতে ভালেকেইটা এডভাৰটাইজমেণ্ট ওলাব। আপোনালোকে নিশ্চিতভাৱে এই পদসমূহত আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে।